হেল্ল' গাইজ, আজি মই জিঅ' মিউজিকৰ হেল্ল' টোন কেনেকৈ দিয়ে তাক দেখুৱাম। বৰ্তমান জিঅ' যুগ, বহুতৰ জিঅ' চিম থাকে। বহুতে জিঅ' হেল্ল' টোন দিব বিচাৰে, কিন্তু বহুতে এই ক্ষেত্ৰত জিঅ' হেল্ল' টোন দিব নাজানে। মই আজি তাক দেখুৱাম কেনেকৈ দিব পাৰি। প্ৰথমে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে প্লে' ষ্ট'ৰ আছে। প্লে' ষ্ট'ৰ আছে আপোনালোকৰ মোবাইলত। প্লে' ষ্ট'ৰ অ'পেন কৰিব। প্লে' ষ্ট'ৰ অ'পেন কৰাৰ পিছত আপোনালোকে গুগল প্লে' য'ত আছে ওপৰত তাত চাৰ্চ কৰিব। ইয়াত জিঅ' মিউজিক লিখিব। জিঅ' মিউজিক লিখি আপোনালোকে এইটো দেখিবলৈ পাইছে জিঅ' মিউজিক HD মিউজিক এণ্ড ৰেডিঅ'। ইয়াত ক্লিক কৰিব। ইয়াত টাচ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মোৰ আপডেট হৈ আছে অলৰেডি, সেইকাৰণে মোক ইয়াত অ'পেন দেখুৱাইছে। আপোনালোকৰ ইনষ্টল অপশ্যন আহিব, তাৰপৰা ইনষ্টল কৰিব। অলপ দেৰি পিছত আপোনালোকৰ ইনষ্টল কমপ্লিট হ'ব। তাৰপিছত ইনষ্টল কৰাৰ পিছত আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকক ঠিক এইধৰণে জিঅ' ID পাছৱৰ্ড এনেকৈ কিবাখিনি দিব, আপোনালোকক ইনপুট কৰিবলৈ দিব। কিন্তু সেইখিনি কৰাৰ দৰকাৰ নাই। আপোনালোকে স্কিপ কৰি দিব। স্কিপত ক্লিক কৰিব। তাৰপৰা নিজে লগ ইন হৈ গুচি যাব এইটো লগ ইন। তাৰপৰা আপোনালোকে চিলেক্ট লেংগুৱেজ চিলেক্ট কৰিব পাৰিব। মই ইংলিছ কৰি লৈছোঁ। ডান কৰিব। ডান কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব। ইয়াতে আপোনালোকে মিউজিক চাৰ্চ কৰিব পাৰিব। আপোনালোকে কি মিউজিক দিব বিচাৰে হেল্ল' টোনত মিউজিক চাৰ্চ কৰিব পাৰিব। আপোনালোকে এই চাৰ্চ অপশ্যন দিছে ওপৰত ৰাইট কৰ্ণাৰত টাইমৰ তলত। ইয়াত আপোনালোকে চাৰ্চ কৰিব যিকোনো গান। ধৰি লওক মই অৰিজিত সিঙৰ গান, অৰিজিত সিং মই মাৰি দিলোঁ। ইয়াত দেখিছে অৰিজিত সিং আহি গ'ল। অৰিজিত সিঙত ক্লিক কৰিব। তাৰপৰা অৰিজিত সিঙৰ ইয়াত 137 ছংছ দেখিছে ওপৰত, ইয়াত ক্লিক কৰিব। ইয়াত সুৰজ দুবাহে মই এইটো দিব বিচাৰিম। এইটোত মই ক্লিক কৰিলোঁ। প্ৰথম গানটো যিটো এইটো প্লে' হৈছে আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ পিছত আপোনালোকে প্লে' হোৱাৰ পিছত য'ত তলত মিউজিক প্লেয়াৰটো দেখুৱাই আছে ইয়াত আপোনালোকে ক্লিক কৰিব বা তলৰ পৰা চুৱাইপ কৰিব ওপৰলৈ। ইয়াৰ পিছত আপোনালোকৰ এটা অপশ্যন দেখিছে ছেট এজ জিঅ' টোন। ইয়াত আপোনালোকে ছেট এজ জিঅ' টোন যিটো অপশ্যন দেখিছে ইয়াত আপোনালোকে ক্লিক কৰিব। মই আকৌ এবাৰ দেখুৱাইছোঁ। তলৰ পৰা আপোনালোকে দেখিবলৈ পাইছে এইটো তলত মিউজিক প্লেয়াৰটো আছে য'ত সুৰজ দুবাৰ সেই গানটো আছে। ইয়াতে প্লে' হয়। ইয়াত আপোনালোকে তলৰ পৰা চুৱাইপ কৰিব ওপৰলৈ। তাৰপিছত ছেট এজ জিঅ' টোন ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকক ঠিক এনেকৈ আহিব ছেট এজ জিঅ' টোন তলত দেখুৱাব। এইটো য'ত ব্লু চিন আছে ইয়াত ক্লিক কৰিব আপোনালোকে। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ হেল্ল' টোন এই অপশ্যন আহিলে দেখিছে আপোনালোকে এটা মোবাইলত কনফাৰ্মেশ্যন মেছেজ আহিব। তাৰপিছত আপোনালোকে জিঅ' টোনটো আপোনালোকৰ চিলেক্ট হৈ যাব। সেইটো আপোনালোকৰ মোবাইলত আহি যাব। আপোনালোকে দেখিবলৈ পাইছে মেছেজ আহিলে ইয়াত কনফাৰ্মৰ ডিয়াৰ কাষ্টমাৰ এজ পাৰ ইয়'ৰ ৰিকুৱেষ্ট ইয়'ৰ জিঅ' টোন ছং হেজ বিন চেঞ্জ ফৰ ইয়'ৰ জিঅ' নাম্বাৰ। মোৰ এইটো চেঞ্জ আগত আছিলে, সেইকাৰণে এতিয়া চেঞ্জ হৈ গৈছে বুলি দেখাইছে। আপোনালোকে ইচ্ছা কৰিলে পুনৰ ইয়াতে গৈ আপোনালোকে কৰিব পাৰিব আৰু বেলেগ গানো চাৰ্চ কৰি পেলাই আপোনালোকে কৰিব পাৰিব। ঠিক আছে, ইমানেই। থেংক ইউ। আপোনালোকে মোৰ চেনেলত লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।